আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ আজি আমি কথা পাতিম আমাৰ মৰমৰ লিংগ পৰিৱৰ্তনকাৰী এপত নিজৰ লিংগ উৎসৰ্গি দিয়া কেইটামান পাখণ্ডৰ বিষয়ে এটা কিহৰ পলম সেই পাখণ্ড কেইটা খণ্ড খণ্ড কৰিবলৈ আজিৰ ভিডিঅটো আৰম্ভ কৰো ধেত চালা মই ইমান পপিয়ানে আজিৰ ভিডিঅটো বনোৱাত মোক যোনে সহায় কৰিছে তাকটো মই ধন্যবাদ দিয়াই নাই আৰু নিদিয়াকৈ মই ভিডিঅটো আকৌ আৰম্ভ কৰি দিছো আচলতে বন্ধুসকল আজিৰ ভিডিঅটো বনাওঁতে মোক সহায় কৰিছে কাকু বৰাক আপোনাক পোনপ্ৰথমতে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যে আপুনি আমাক ইমানবোৰ ভিডিঅ' পঠিওৱাৰ কাৰণে আৰু যদি আপোনালোকৰ মাজতো মোক কোনোবাই ভিডিঅ' পঠাব বিচাৰে তেন্তে টেনশ্যন নল'ব তলত যোগ ডেছক্ৰিপশ্যন বক্সত তাত পাব এটা ইনষ্টাগ্ৰামৰ লিংক আৰু তাত গৈ মোক ভিডিঅ'খিনি পঠাব পাৰে ঠিক আছে তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ओ भाई एक कुकुर मुखर लिंग परिवर्तनकारी उपाय बटारफ्लाई तृतीय लिंग अधिकारी निजके बार बटारफ्लाई বুলি কবলে অলপ লাজ না লাগিল নে মক্কেল এবাৰ এই সুন্দৰ পখিলাটো চা আৰু এবাৰ নিজকে চাচোন চালা গোবৰত পৰি থকা গোবৰটোত কো অধস तुकनाको कुने बटारफ्लाई बनाले हा ए रखिब बন্ধুসকল বেছি ঠাট্টা নামাৰিব আমাৰ এই বাটাৰফ্লাই জনে একেবাৰে কলেজৰ পৰা উৰি উৰি আহিছে মানে তোৰ এই ভয়ানক গোবৰৰ গেটআপটো দেখি আছলতে তো কলেজৰ মানুহে বাৰু কোনটো হোষ্টেলত ৰাখে মানে লৰা হোষ্টেলত নে ছোৱালী হোষ্টেলত আকৌ दुर्गा तই লৰা হে লৰা দে নাচ এটো দে সি কটা কি যে কোৱা হে ভন্টি তুমি ন আমাৰ এই আইতাজনী কিয় লৰা বুলি কৈ অপমান কৰিছা হে তই লৰা হে আমাৰ একে আইতা একো নিজে লিংগ পৰিৱৰ্তনকাৰী এপন নিজৰ লিংগ দান কৰি আহিছে লিংগ দান কৰাৰ পিছতো নাপায় নহয় আইতাজনীক লৰা বুলি ক'বলে পিছে আইতা দাড়ি কেইডাল থাকি গ'ল আৰু সেই বুলিনো তুমি বাৰু আইতাক লৰা বুলি ক'ব লাগে নে পাগলি নাপায় নহয় দাড়ি থকা আইতাক এনেধৰণে অপমান কৰিবলৈ আমাৰ যোৰহাট বয়সৰ দৰ্শকসকললৈ আজি অনুষ্ঠানলৈ স্বাগতম আজি আমাৰ এই অনুষ্ঠানতে আপোনালোকক এনেকুৱা এটা পানী দেখাবলৈ ওলাইছে যোনে এই প্ৰকৃতিৰ নিয়মবোৰ ভাঙিবলৈ সক্ষম হৈছে এতিয়া মই আমাৰ অনুষ্ঠানৰ সাংবাদিক গোবৰবাৰ সৈতে আপোনালোকক এই পানীটো দেখাবলৈ ওলাইছো হয় গোবৰ তুমি মোৰ মাতটো শুনিছানে পান এখন বনাই দিয়ক পটাবত ঝৰ্দা পান 120 দিব দেই বেছি ঝৰ্দা হয় গোবৰ তুমি মোৰ মাতটো শুনিছানে হয় নিশ্চয় শুনিছো নিশ্চয় কোৱা মতে বোলে সেই অদ্ভুত পানীটো তোমাৰ ওচৰতে আছে তুমি বেয়া নোপোৱা যদি আমাৰ দৰ্শকসকলক সেই পানীটোৰ লগত এবাৰ চিনাকি কৰি দিয়া আবে মই কাক কৈছো তুই এইটো দৰকাৰ নাই তো ফটাফট পান বনা দে মই পুৰা ৰিপৰ্টিং কৰিব লাগে পান বনা মই নিশ্চয় দেখাবলৈ ট্ৰাই কৰিম আমাৰ কেমেৰামেনৰ সৈতে মই আপোনালোকক নিশ্চয় এই বস্তুটো দেখাবলৈ ট্ৰাই কৰিছো এই আছো এতিয়া তুমি মোৰ কলিজাখন কেলে খালা তুমি মোৰ কলিজাখন তুমি জানাই মই এজনী বুঢ়ী ছোৱালী তথাপি তুমি মিঠা মিঠা কথাবোৰ কৈ মোক ফোন কৰি থাকা মোৰ শাহুৰ আছে মোৰ ল'ৰা আছে মোৰ হাজবেণ্ডো আছে কিন্তু তুমি মোক কিয় ইমান মিঠা মিঠা কথাবোৰ কৈ কলিজাখন মই ক'বলৈ বিচাৰো যে আপোনালোকে এই যে অদ্ভুত পানীটো এতিয়া দেখিবলৈ পাইছে এই পানীটোৱে বৰ্তমান আমাৰ লিংগ পৰিৱৰ্তনকাৰী এপত নিজৰ লিংগ সলাই ল'ৰা ছোৱালী জন্ম দিবলৈ সক্ষম হৈছে মোৰ ল'ৰা আছে মোৰ হাজবেণ্ডো আছে শুনিবলৈ পোৱা মতে বোলে এইবিধ পানীৰ ওপৰত আজিও বোলে ৰিচাৰ্চ চলি আছে প্ৰকৃতিৰ নিয়ম ভংগ কৰি এটা চকুৰ কপালত উঠা এটা কাৰ্য কৰিবলৈ সক্ষম হৈছে মোৰ ল'ৰা আছে মোৰ হাজবেণ্ডো আছে এই কেমেৰামেন মই নিউজ ৰিপৰ্টিং কৰিছো সাৱধান ইণ্ডিয়া শ্বুটিং কৰা নাই যে তো বাৰ মোৰ চলাই আহি আছে আৰু মই বেকলৈ যাবলগীয়া হৈছে বা গোবৰা তুমি এটা এনেকুৱা ধৰণৰ চব মানুহে কোৱা মতে বোলে এইবিধ পানীয়ে ছোৱালীৰ মূত্ৰ আৰু মতা মানুহৰ গু খাই বোলে এইবিধ কাম কৰিবলৈ সক্ষম আৰে মুখত ভৰাই দে না কেমেৰাটো বে চৰি এইবিধ কাম কৰিবলৈ সক্ষম হৈছে ইয়াকে কৈ আমাৰ কেমেৰামেন কালুৰ সৈতে মই আপোনালোকৰ পৰা বিদায় লৈছো আৰে তই বাৰ কিয় কাৰণে আহি থাকক চালা বে ভা গোবৰা তুমি আমাক এনেকুৱা এটা পানী দেখাই মোৰ লগতে আমাৰ দৰ্শকসকলৰ জীৱন একেবাৰে ধ্বংস কৰি দিলা কিন্তু 2010 বৰ্ষত যেতিয়া মোক চাবলৈ ল'ৰা মানে এজ ইউজুৱেল জানাই আৰু ল'ৰা আহিবলৈ ষ্টাৰ্ট কৰিলে তেতিয়া সি শিৱসাগৰলৈ গৈ পেলাই মোৰ দেউতাক কৈছে আপোনাৰ ছোৱালীক মই বিয়া পাতিম আৰু আপুনি কাইলৈও ছোৱালী বিয়া দিব নোৱাৰে বাহ ভাই বাহ এই সব মক্কেলে কোৱা আচলতে কোনোবা মহান লোকে বিয়া পাতিবলৈ পাগল হৈ আছে সেই জীৱটোৰ চকুৰ ৰামফাল ওলালে সেই জীৱটোৱে ছোৱালী আৰু মক্কেলৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰিলে আৰু তোৰে জঘন্য পেটটো অলপমান ঢাকি লৈ এনেকুৱা লাগিছে এতিয়াই এই টেকেলিটো ফুটি একেবাৰে গৰু পোৱালি কেইটামান ওলাই আহিব তৃতীয় লিংগ অধিকাৰী অলপমান কেঞ্চাৰ বিয়পোৱা কমাই দে নহ'লে আমিবোৰো কেঞ্চাৰ হৈয়ে মৰিম বাৰু বন্ধুসকল আজিলৈ বছ ইমানে ইয়াতকৈ বেছি কেঞ্চাৰ আৰু মই এদিনত সহ্য কৰিব নোৱাৰোঁ যদি আপোনালোকক ইয়াৰ পাৰ্ট 2টো লাগে তেন্তে মোক তলত কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টো
লাইক কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আপুনি যোৰহাট বয়সক কিছুমান ভিডিঅ' পঠাব বিচাৰে তেন্তে তলত যাওক ইনষ্টাগ্ৰামৰ লিংকটো আছে তাত গৈ মোক ফ'ল' কৰি নিশ্চয় আপোনালোকে মোক ভিডিঅ' পঠাব পাৰে বা আপোনালোকৰ মনৰ কথা মোৰ লগত পাতিব পাৰে তেন্তে ইয়াকে কৈ আজিলৈ আমি বিদায় লওঁ আৰু ঠিক আছে পুনৰ এবাৰ লগ পাম এটা বেলেগ ভিডিঅ'ত আৰু আজিলৈ এৰিলোঁ বাই